কষ্টফল মিঠা আৰু তাৰে প্ৰমাণ পোৱা গ'ল এয়া সঁচাকৈ যেতিয়া কষ্ট ফলবিলাক পোৱা যায় তেতিয়া কষ্ট নিচিনা নালাগে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আহিছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আৰু এয়া আছোঁ আলু বাগান, মানে আলু খেতি কৰিছিলে কিনাৰৰ বাইদেউহঁতে, তালৈকে আহিছোঁ। আৰু মই সেয়া বাইদেউ ছোৱালী আৰু অকণমানিটোৱে আলু বিচাৰি আছে, ময়ো বিচাৰি আছিলোঁ। ভাবিলোঁ তাৰ মাজতে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, যিহেতু মাঘ বিহু পালে বিহুৰ আগতে সকলোৱে আলু খান্দিছে, যিহেতু বৰষুণ অহা সম্ভাৱনা আছে বুলি কৈছে। আৰু ময়ো আলু বিচাৰি আছোঁ। আলু কি হৈছে আপোনালোকক দেখাম ৰ'ব। ব্লগ বনাইছে, ব্লগ বনাইছোঁ ব্লগ। আৰু এয়া শুকাই গ'ল আলুবোৰ, চাওকচোন শুকাই গ'ল। আৰু যিহেতু বিহুৰ আগত বৰষুণ দিব বুলি শুনি আছে, সেইটো কাৰণে চবেই আলুখিনি গুচোৱাত ব্যস্ত হৈ আছে। আৰু এইফালে এয়া আলু গুচালেই, আৰু কি হ'ল কিমান পালে আপোনালোকক দেখাম। আৰু ময়ো পটাপট গুচাই লওঁ, নহ'লে আলু গুচাবলৈ আহি এয়া ভিডিঅ' কৰি আছোঁ। আৰু অকণমানিকেইটাই চাওকচোন কেনেকৈ আলুখিনি বুটলাত ব্যস্ত হৈ আছে। তাহাঁতি যেন খুব ফূৰ্তি পাইছে, যেন নোপোৱা বস্তু এটা পাইছে। আৰু দুয়োটাৰ সেইবিলাকতে বিজি হৈ আছে। আৰু সঁচাকৈ যেতিয়া কষ্ট কৰা হয় তাৰ ফলবিলাক এনেদৰে পোৱা যায়, তেতিয়া খুব বেছি ভাল লাগে। আৰু নিজে কষ্ট কৰি যেতিয়া মুখৰ আগত বস্তুটো দেখি পায় বা তাৰ ফলবিলাক বেছি পায়, লাগিলে অকণমানেই হওক, সেইটো বহুত মিছা। আৰু লগতে এয়া ময়ো আলু গুচোৱাত বিজি। এয়া চাওকচোন আলুত কিমান ওলাইছে, হ'লেও আগৰবাৰতকৈ এইবাৰ কমেই ওলাইছে। কিন্তু সঁচাকৈ ভাল লাগে যেতিয়া এনেদৰে পোৱা যায়। আৰু কিনাৰৰ বাইদেউহঁতে কৰিছিলে, আমাৰ ঘৰত কৰা নাই বাৰু। আৰু বাইদেউহঁতৰ ঘৰত গৈছিলোঁ, বাইদেৱে আলু গুচাই থকা দেখিলোঁ। ভাবিলোঁ ময়ো কেইটামান গুটি বাইদেউক গুচাই পেলাই সহায় কৰি দিওঁ, তেনেকৈয়ে লাগি গ'লোঁ ৰাতিপুৱাই। আৰু এয়া থাকিলে বাৰু বহুত গুচাবলৈ, আৰু তাৰ মাজতে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি আপোনালোককো দেখাওঁ মইনো ৰাতিপুৱা সময়কণত কি কৰিলোঁ আজি। আৰু এয়া কথা পাতি আছে, আৰু এইফালে চাওকচোন শুকাই গৈছে, সেইকাৰণে লৰালৰিকৈ মানে গোটেইখিনি গুচাই লৈছে, মানে গুটিখিনি উলিয়াই লৈছে, যাতে বৰষুণ দিলে নষ্ট হৈ নাযায়। যিহেতু বিহু পালেহি, আৰু বিহু সময়ত বৰষুণ দিয়াও সম্ভাৱনা আছে, নহয় জানো। আৰু আপোনালোকৰ ফালে কোনে কোনে আলু গুচালে, মোৰ যিবিলাক ভিডিঅ' চাই আছে তেওঁলোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু কিমান আলু পালে দেখাব। আৰু ইমানখিনি গুচাবলৈ মানে পাৰি পৰা গুটি উলিয়াব আছে। আৰু বাইদেউক কৈছোঁ যে এটা লাইন থৈ দিব, যিহেতু বিহু আহি আছে, বিহুত চুৰ কৰা পৰম্পৰা আছে। আৰু ভাবিছোঁ সেই লাইনকে চুৰ কৰিম আৰু পুৰি খাম। খুব বেছি টেষ্টি লাগে আলু পুৰি খাই, বইল কৰি খাই। বিশেষকৈ পুৰি খালে যিটো বালিয়া লাগে, সেইটো খুব বেছি ভাল পাওঁ। আৰু বাইদেউহঁতৰ ঘৰতে খাইছোঁ। এয়া চাওকচোন ইমান ধুনীয়াকৈ ওলাইছে। আৰু ময়ো উলিয়াই ল'লোঁ, আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ অকণমান। আৰু আপোনালোকে চুৰ কৰিব পাৰে নাই বাৰু, মানে আলু খেতি যাৰ ঘৰত কৰিছে তেওঁলোকে নিশ্চয় আলু ঘৰতে চুৰ কৰিব আৰু পুৰি খাব বিহুৰ দিনাখনি। আৰু কোনে কোনে খাই মোক কমেণ্ট কৰি জনাব। আৰু এয়া মই আলু আপোনালোকক দেখাই আছোঁ, আৰু খুব বেছি ভাল লাগিছে, সঁচাকৈ ভাল লাগে। আৰু বাইদেউ মই দুইজনী লৰালৰিকৈ কৰিছোঁ, যিহেতু ৰাতিপুৱা সময়। আৰু শেষত আজি ইমানখিনি মানে আলু উলিওৱা হ'ল। আৰু এইখিনি ৰ'দত দি দিছে, যিহেতু অকণমান কোমল হৈ আছে, আৰু সেইকাৰণে ৰ'দত দি দিয়ে আৰু গুচাই অনাৰ পাছত। আৰু এই দুটা, আৰু এয়া আছিল আজি ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে তেন্তে আজিলৈ বাই বাই।